27তম ত্ৰৈবাৰ্ষিক নিকাশী অধিৱেশন অহা 15, 16 আৰু 17 মে'ৰ পৰা আৰম্ভ হ'ব। এতিয়া প্ৰস্তুতি তুংগত। আমি যুদ্ধংদেহী তৎপৰতাৰে আগবাঢ়ি আছোঁ। ইয়াত আমাৰ পেণ্ডেলৰ কাম চলি আছে। পিছত আমাৰ খাদ্য বিভাগৰ আমাৰ ৰান্ধনী ঘৰৰ কাম চলি আছে। বিভিন্ন ঠাইত আমাৰ অধিৱেশনলৈ প্ৰস্তুতিৰ কাম তীব্ৰতৰভাৱে আমি আগবঢ়াই লৈ গৈ আছোঁ। আমাৰ এইখন অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ সন্মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ। লগতে সন্মাননীয় অতিথি হিচাপে ইয়াত উপস্থিত থাকিব ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং গোলেদেৱ আৰু আমাৰ BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োদেৱ ইয়াত উপস্থিত থাকিব। লগতে গোৰ্খাসকলৰ বিভিন্ন গণ্যমান্য ব্যক্তি আমাৰ মুকলি সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰতিনিধি আমাৰ অসমৰ 33খন জিলাৰ পৰা প্ৰতিনিধি আহিব। ইয়াত আপোনাৰ তিনিচুকীয়া, ধেমাজিৰ পৰা ধুবুৰীলৈকে আমাৰ প্ৰতিনিধি আহিব। এইখন অধিৱেশনৰ প্ৰতিনিধি সভাত প্ৰায় 3000 প্ৰতিনিধি ইয়াত উপস্থিত থাকিব। 3000 প্ৰতিনিধিয়ে আমাৰ গোৰ্খা সন্মিলনৰ ভৱিষ্যত যোন কমিটি ইয়াত গঠন হ'ব, সেই গঠন হোৱাৰ 3000 প্ৰতিনিধিয়ে ভূমিকা নিৰ্বাহ কৰিব। অধিৱেশনৰ ধৰক 15 তাৰিখে আমাৰ প্ৰতিনিধি সভা থাকিব। 15 তাৰিখে প্ৰতিনিধি সভা থাকিব। 16 তাৰিখে আমাৰ নিৰ্বাচন হ'ব। সভাপতি, কাৰ্যকৰী সভাপতি, মুখ্য সম্পাদক, উপসভাপতিসকলক লৈ আমাৰ 16 তাৰিখে ভোটদান হ'ব। এই ভোটদানত যিজনে সৰ্বশ্ৰেষ্ঠ ভোট লাভ কৰিব তেওঁ নেক্সট পৰ্যায়ৰ বাবে সভাপতি, কাৰ্যকৰী সভাপতি, মুখ্য সম্পাদক বা সম্পাদক হিচাপে নিৰ্বাচিত হ'ব। আকৰ্ষণ হিচাপে আমাৰ ইয়াত বিশেষকৈ গোৰ্খাসকলৰ অসমত, এই অসম দেশখনত গোৰ্খাসকলৰ অৱদান আৰু এই লৈ পেলাই আমাৰ আলোচনা চক্ৰ হ'ব। এই আলোচনা চক্ৰত আমাৰ অসমৰ বিশিষ্ট বুদ্ধিজীৱীসকলে ইয়াত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে আমাৰ বিভিন্ন সাংস্কৃতিক আমাৰ সাজপাৰ, আমাৰ খাদ্য সামগ্ৰী, খাদ্য আভাৰ ইয়াত দেখা পাব আপোনালোকে।